নমস্কাৰ মোৰ বুলিছ কিচেন ৰেচিপি চেনেলটোলৈ সকলোকে স্বাগতম জনালো। এনেদৰে তিনিটা বেঙেনা ললো, এতিয়া ফ্ৰাই কৰিম। কেনেকৈ ফ্ৰাই কৰিম আহকচোন, চাই থাকিব। এনেদৰে বাকলিটো এৰিয়াই ল'ম। এনেদৰে আটাইখিনি কৰি ল'ম। এনেকৈ বাকলিয়াই ল'লোঁ গোটেইখিনি। এতিয়া মই কাটিম। এনেদৰে কাটিব লাগিব। এনেদৰে আটাইখিনি কাটি ল'ম। এনেদৰে কাটি ল'লোঁ। এয়া ফাক ফাক কৰি এয়া চামুচ নিমখ দিলোঁ। এই নিমখৰ পানীখিনি বেঙেনাকেইটা অলপ সময় ভিজাই ৰাখিম। এয়া কণী তিনিটা ল'লোঁ, ইয়াতে ভাঙি ল'ম। এইখিনি বেচন ল'লোঁ 1 কাপমান, আৰু ইয়াতে 3টা কণী ল'লোঁ, আৰু ইয়াতে ময়দা অকণমান ল'লোঁ। এতিয়া বেচনত ইয়াতে নিমখ দিম। এতিয়া অকণমান হালধি দিম। ইয়াতে অকণমান পানী দি ধুনীয়াকৈ গুলি ল'ম। এয়া পানীৰ পৰা উঠাই ল'লোঁ। কেৰাহীটো গৰম হৈছে, এতিয়া তেল দিলোঁ। ইয়াতে ভিতৰতো সোমাই দিছোঁ। ভিতৰতো সোমাই গৈছে এইবিলাক এনেদৰে। এতিয়া মই এই ময়দাখিনি দি দিম। ইয়াতে ময়দাখিনি লগাই দিম এনেদৰে। ভিতৰতো দি দিলোঁ। এই কণীখিনি ধুনীয়াকৈ বেঙেনাটো লগাই ল'লোঁ। এতিয়া কেৰাহীত বহাই দিব পৰা হৈছে। এইটো বহাই দিলোঁ ধুনীয়াকৈ। এতিয়া ওলোটাই দিম। এইটো আমাৰ হৈ গ'ল। আমাৰ আৰু এটা হৈ গ'ল। এইটো ভাঙি নিদিয়াকৈ দেখুৱালোঁ, আৰু এইটো ভাঙি দিও দেখুৱালোঁ। কণী দিয়াৰ কাৰণে এনেকৈ ফুলি গৈছে। দুই ধৰণে দেখুওৱা হ'ল। মই এই ঠাৰিডাল কাটি দিম। এতিয়া কাটি পেলাই এনেদৰে পিচ পিচকৈ বনাম। এয়া বেচনত দিলোঁ, তাকে বহাই দিম। এইখিনিও হৈ গ'ল। এতিয়া নমাই দিম। আৰু বেছিকৈ ভাজিলে একদম জ্বলি যাব। হৈ গৈছে। এতিয়া মই আটাখিনি নমাই দিম। এয়া বেঙেনা, ময়দা আৰু কণী আৰু বেচন আটাইকেইটাৰে বনোৱা ফ্ৰাই হৈ গ'ল।